হয় কাৰণ আমাৰ ইয়াতে থকা দাদাবৌ এহালৰ আজি 25th এনিভাৰ্চাৰী আৰু সেইটো কাৰণে আমি তেওঁলোকৰ বাবে এটা সাৰপ্ৰাইজ পাৰ্টি প্ল্যান কৰিছো আমি তিনটা ফ্যামিলি লগ লাগি পেলাই এখন প্ৰাইভেট ইয়াট বুক কৰিছো আৰু সেই ইয়াটখনত আজি আমি খুব ফুটি কৰিম আৰু আপোনালোককো লগত লৈ যাম Let's go. আমি জাস্ট মেৰিনা আহি পালোহি এতিয়া আমাৰ ফ্ৰেণ্ডছ বিলাকো আহি পালেহি আৰু অলপ সময় পিছতে আমি এতিয়া যাম ইয়াটত আৰু এয়া হৈছে আমাৰ ৰাজু দা আৰু বৌ হেল্ল' কৈ দিয়ক বাই আৰে বা মেৰিনা আহি পালোহি সব পাব্লিক অলৰেডি গ'লে মই ড্ৰোন উৰাই আছিলোঁ দেৰি হ'ল মই পিছে গৈ আছোঁ এতিয়া বৰ্ডিং কৰোঁগৈ গৈ 4টা বজাত উই গোইং টু লিভ ফ্ৰম হিয়াৰ আৰু তাৰপিছত কিছুমান এমেজিং শ্বটছ কামিং আপ আমাৰ ইমান দিনৰ গাল্ফ লাইফত আজি আমি ফাৰ্ষ্ট টাইম এটা মেৰিনাত আহিছোঁ ব'ট এখনত বাপৰে ব'ট চাওক না কেনেকুৱা মজা একদম এমেজিং ব'টছ মানুহৰ মানে পইচা আছে আৰু দেই গোটেই মানুহকে অলৰেডি উঠিলেগৈ নাৱত মই পিছ পৰিলোঁ পটাপট যাওঁ আমি আহি পালোহি এতিয়া চবে ব'ৰ্ড কৰিলোঁ আৰু ব'ৰ্ডখন এতিয়া ষ্টাৰ্ট হ'ব আৰু লিডৰলৈ লৈ যাওঁ যেতিয়াৰ পৰা লাহেকৈ ওলালোঁ আৰু এতিয়া সাগৰৰ মাজলৈ যাওঁ বিৰাট ভাল লাগিছে এক্সপিৰিয়েঞ্চটো আই হোপ আপোনালোকৰো ভাল লাগিছে আমাৰ লগত চ' ব'লক সাগৰৰ মাজলৈ যাওঁ আৰু এনজয় কৰোঁগৈ এয়া আমাৰ লেডিজ পাৰ্টি লাগি আছে পুৰা প্ৰপছ বনোৱাত ফটো ছেশ্যন হ'ব ছানছেটৰ সময়ত ফটো ছেশ্যন হ'ব তাৰ কাৰণে প্ৰপছ বনি আছে ইন দ্য মিন টাইম চব প্ৰিপেয়াৰ কৰি থাকোঁতে আপোনালোকক ব'টখনৰ টুৰ এটা দিওঁ কুইকলি living room এইটো কিচেন মাইক্ৰৱেভ আছে আৰু এফালৰ পৰা কেপ্টেইন ইয়াতো বহিব পাৰে মে বি বৰষুণ দিলে চাগে ইয়াৰ পৰা কণ্ট্ৰল কৰে বৰ্তমান কেপ্টেইন ওপৰত বহি আছে এইটো ভিতৰৰ পৰা ভিউ এইটো কৰ্নাৰত দেখিছে ইজ দ্য কুৱেট টাৱাৰ অ'কে তললৈ যাওঁ এইটো মাষ্টাৰ বেডৰুম য়েছ আই এম চিয়'ৰ দিছ ইজ দ্য মাষ্টাৰ বেডৰুম ও বাপৰে বিৰাট ডাঙৰ ডাবল বেড এখন আছে মাষ্টাৰ বেডৰুমৰ ছাইডতে এইটো এটা বাথৰুম তাৰপিছত ছাইডত আছে এইটো এটা সৰু ৰুম ইয়াত সৰু দুখন ছিংগল বিচনা আছে ৱাও ষ্ট'ৰেজ কেবিনেট আছে আপোনাৰ কিবা কিবি ষ্ট'ৰ কৰিব পাৰে যদি টিভি এটা আছে দেই কৰ্নাৰতে এইটো এটা ৰুম আৰু ইয়াৰ ছাইডতে আৰু এটা বেডৰুম ইয়াতো এখন ডাবল বেড আছে কিন্তু এখন অকণমান সৰু মাষ্টাৰ বেডৰুমটোতকৈ ওপৰত এইবিলাক ষ্ট'ৰেজ স্পেচ কিমান ধুনীয়াকৈ এৰেঞ্জ কৰা থাকে স্পেচবিলাক আৰু টিভি আৰু এই বেডৰুমটোৰ লগতে ইয়াতে এইটো বাথৰুম
বঢ়িয়া লাগিছে দেই এইটো হৈছে শাৱাৰ য়েছ এইটো শাৱাৰ টয়লেট আৰু ওলাই এইটো বেডৰুম চ' ইয়াত 3টা বেডৰুম আছে এটা ডাবল বেড এটা মাষ্টাৰ বেডৰুম উইথ ডাবল বেড আৰু এটা বেডৰুমত সৰু সৰু 2খন ছিংগল বেড তলত অলৰেডি ব'টৰ ভিউ এটা দেখিলে এতিয়া ওপৰলৈ যাওঁ ওপৰত চাওঁগৈ অলপ হা লেটছ গ' ওপৰত এগত আহি গ'লোঁ এতিয়া ইয়াৰ পৰা একদম আনইণ্টাৰাপ্টেড ভিউ পিছফালে সেয়া কেপ্টেইন বহি আছে চলাই আছে আৰু আমি সাগৰৰ মাজলৈ গৈ আছোঁ এতিয়া লাহে লাহে আমেজিং বিৰাট বঢ়িয়া লাগিছে অলমষ্ট ছানছেট হৈছেহি আৰু আমি আহি পাইছোঁ এতিয়া এখন জাবেৰ কজৱে মোৰ বেক ছাইডত এণ্ড ইটছ ওৱান অফ দ্য লংগেষ্ট কজৱে ব্ৰিজেছ ইন দ্য ৱৰ্ল্ড ট্ৰিপ শেষৰ ফালে আহিলে এতিয়া আমি ঘূৰি গৈ আছোঁ পিছত দেখিছে কি ধুনীয়া স্কাইলাইন একদম ব্ৰাইট লাইটছ জ্বলি আছে আৰু এটা 15 মিনিটছ তাৰপিছত আমি গৈ পামগৈ আৰু তাৰপিছত ঘৰ যাম